ফুৰিব যোৱাৰ প্লেনিং আছিল বেলেগ এটা ঠাইত কিন্তু গলো কলৈ ৰব সব কৈ আছো হেল্ল এভৰিৱান মই বৃষ্টি আপোনালোক সকলোকে ওয়েলকাম কৰিছো মোৰ নতুন এটা ভিডিঅ'লৈ আগৰ ভিডিঅ'টো চাইতো গম পাইছে যে বাহত আছে আৰু বাই ছুটি লৈও আহিছিলে ফুৰিব যাম বুলি কিন্তু বৰ্তমান অসমৰ একাংশ ৰাইজৰ পৰিস্থিতিটো চাই পিনে আমি প্লেনটো কেনচেল কৰি দিলো কিয়নো আমি য'ত যাম ভাবিছিলো জাগাটো সেইটো চাইডে আছিলে এতিয়া গেছ কৰকচোন আপোনালোকে আমি ক'ত যাম বুলি প্লেনিং কৰিছিলো সেইটো প্লেন যেহেতু কেনচেল হ'ল সেইকাৰণে ভাবিলো আমি ওচৰতে থকা কোনোবা এটা জাগাত যাম আৰু আমি গোটেইকেইটাই ডিছকাছ কৰি থিৰাং কৰিলো অৰুণাচলৰ লিকাবালি নামৰ জাগাটোত যাম তাৰ পিছত আৰু কি হে ওলাই দিলো আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 25 কিলোমিটাৰ মানহে হ'ব আৰু গৈ পাওঁতে আমাৰ 46 মিনিট মানহে লাগিব অৱস্থা বেয়া আৰু আমাৰ যেহেতু পাছ নাছিলে সেইকাৰণে চেক গেটখনৰ ইটো পাৰে গাড়ীখন থৈ এইকণ খোজকাঢ়ি আহিব দিলে এইকণ খোজকাঢ়ি আহোতে ফাটি গৈছে ৰাইজ ওপৰছে ৰ'দটোৰ কথাটো ক'বই নালাগে গৈ পাই চিধা ঠাণ্ডা পানী খাইছো তাৰ পিছত আৰু কি ধুনীয়া ধুনীয়া ভিউ আৰু খানা এনজয় কৰিলো সববোৰ বাৰু ভালকে মোৰ দেখাবলে নহল লগতে ফটোজ ভিডিঅ'জ বোৰতো আছেই আৰু যদি আপোনালোকে তাতে যাব বিচাৰে তেন্তে ইভিনিং টাইমটো বেষ্ট হ'ব অলপ পোহৰ হৈ থাকোতে যাব আৰু যাতে ফটো আৰু ভিডিঅ'জ কেইটা লৈ ল'ব পাৰে আৰু আপোনালোকে অকনমান টাইম লৈ যাব অকল খাই বৈ লৰালৰিকে ঘূৰি আহিবলৈ নাযাব ধুনীয়া ফটোজ আৰু ভিডিঅ' বনোৱাৰ পিছত এই সৰু ছোৱালীজনীক অকনমান খেলাই আমি মোদী ৰিজৰ্ট খনৰ পৰা ৰিজৰ্ট খনৰ নামটো আপোনালোকক কোৱাই নাছিলো ন ঘৰলৈ বুলি আহিছো আপোনালোকে ভাবিছে নেকি ভিডিঅ'টো ইমানতে এণ্ড হ'ব নহয় এতিয়া মই আহিছোহে ঘৰুৱা লোকৰ আমি আহি সোমালো শুনি পেহীহঁতৰ ঘৰত শুনি পেহী আৰু শুনি পেহী ছোৱালী ধুনু আমাৰ ঘৰলৈ যাম বুলি কৈছিলে সেইকাৰণে ভাবিছো লগতে আমি এতিয়া লৈ যাওঁ পেহীয়ে বনোৱা তাত তিলৰ লাৰু এটা খালো এতিয়াহে ঘৰলৈ বুলি উভতিছো এইটো ভিডিঅ' ইমানেই বাই